Welcome and welcome back to Atlanta's World. মোৰ চেনেল Atlanta's World লৈ মই Atlanta আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৱে? ময়ো ভালে আছো। ইমান বেয়া কমেন্ট কিয় বাৰু? আপোনালোকে ইমান বেছি বেয়া পায় নে মোক? মানে আগতেও দিয়া বেয়া কমেন্ট কিন্তু এতিয়া ইমান বাঢ়ি গৈছে বেয়া কমেন্ট তো ভাবিবও মানে নোৱাৰো ইমান বেয়া পায় আপোনালোকে। যিসকলে মোক বেয়া পায় মোৰ ভিডিঅ' চাই বেয়া পায় মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে মোৰ ভিডিঅ' নাচাব। আপোনালোকৰ কাৰণে মই ভিডিঅ' নাই বনোৱা আৰু যিসকলে মোক ভাল পায় তেওঁলোকে চাব। আৰু মোৰ শকতৰ কথা লৈ ইমান কথা বহুতে ভালকে কৈছে মোক এক্সাৰসাইজ কৰিব কয় ডায়েট কৰিব কয় ঠিক আছে মোৰ ভাল ভাবি কৈছে মই অলপো তেওঁলোকক বেয়া পোৱা নাই নহবা বেয়া নালাগে মোক ক'লে আপোনালোকে মোৰ ভালটো ভাবি কৈছে এই বস্তুটো বুজি পাওঁ কিন্তু কিছুমান মানুহৰ কোৱা টোনটো ইমান বেছি বেয়া আৰু ইমান বেয়াকে কৈ দিব পাৰে ইমান হাঁহিব পাৰে কাবাক দেখা লৈ কাবাৰ বডি শেমিং যিসকলে বহুত বেছি বেয়াকে কয় আপোনালোকক অলপো বেয়া নালাগে নি মানে মেক্সিমাম ছোৱালীয়ে বেয়াকে কয় হা আৰু এজনী ছোৱালী হয় আন এজনী ছোৱালী ইমান বেয়াকে বডি শেমিং কৰিব অলপো দুখ নালাগে আমাৰজন কিবা কাবাৰ যদি খং উঠে তেতিয়াও গালি পাৰিবলৈ হ'লে বেয়া লাগে নহবা বহুতবাৰ ভাবো যে ভাল হ'ব জানো এনেকৈ ক'লে কিন্তু কথা নাই বৰ্তমান ইমান বেয়াকে ক'ব পাৰে ধৰক ইউটিউবত কমেণ্টতে হওক ফেচবুকতে হওক মেছেজে হওক ইমান বেয়াকে ক'ব পাৰে আৰু অলপো দুখ নালাগে কাবাৰ মনত বেয়া লাগিছে নেকি কোনোবাই সেই বস্তুটো মানে কাবাৰ দুখ লাগিব পাৰে ন সেই বস্তুটো সদায় মনত লাগিব লৈ থাকিব পাৰে ডিপ্ৰেশ্যনত যাব পাৰে আৰু মোৰ বেয়া লাগে চিৰিয়াছলি কৈছোঁ বহুতৰ কাৰণে এইটো লাইট হ'ব পাৰে বহুত ইনফ্লুৱেঞ্চাৰ আজিকালি কমন হৈ গৈছে মানুহৰ ইমান ফ্ৰাষ্ট্ৰেশ্যন বাঢ়িছে মানুহৰ ওপৰত যে ঘপকে বহুত বেয়া কৈ দিব পাৰে দেখাক লৈ কাপোৰক লৈ কিবা লৈ কি কৰিছে যি টি লৈ ফ্ৰাষ্ট্ৰেশ্যন ইমান বাঢ়িছে মানুহৰ ইমান বেয়াহে ক'ব পাৰে কিন্তু মানে বহুতৰ কাৰণে এইটো জানো চবৰে বেয়া লাগে কিন্তু চুপ থাকে লাইট হয় কিন্তু মোৰ কাৰণে নহয় মোক যদি কোনোবাই বেয়াকৈ কয় মই নোৱাৰোঁ ইজিলি ল'ব আৰু সেই বস্তুটোকে মই লৈ থাকোঁ নহবা মোক এফেক্ট কৰে সেই বস্তুটোৱে কাৰণ ময়ো বেয়াকৈ কাকো নকওঁ আৰু মই নিবিচাৰোঁ যাতে মোক কোনোবাই কোৱা আজিকালি এটা উত্তৰ দিওঁ কাৰণ নোৱাৰা হৈছোঁ চাই থাকিব নহবা শুনি থাকিব এনেই আগতেতো একদম নিদিছিলোঁ আজিকালি বেছি হৈ গৈছে কাৰণে কেতিয়াবা দিওঁ কিন্তু উপায় নাপায় সেইটো সকলোকে নিদিওঁ বাৰু আৰু যদি মোৰ উত্তৰকেইটাত আপোনালোকৰ কাৰোবাৰ বেয়া লাগিছে তেতিয়াহ'লে চৰি মই হাৰ্ট কৰিবৰ কাৰণে কাকো বেয়াকৈ নিদিওঁ বাৰু আৰু কাপোৰ লৈ আজিলৈকে মই জনাৰ মতে মই কেতিয়াও লেতেৰা কাপোৰ নহয় বেয়া কাপোৰ যোনটোত ধৰক মোৰ লাজ লাগিবলগীয়া নহয় মোক চালে কাৰোবাৰ লাজ লাগিবলগীয়া তেনেকুৱা কাপোৰ মই আজিলৈকে নাই পিন্ধা মই শকত হয় বুলি মই বহুত বস্তু মেইনটেইন কৰি চলোঁ যে মোৰ শকত কাৰণে এনেকুৱা কাপোৰ পিন্ধিলে মোক বেয়া লাগিব পাৰে সেইটো কাৰণে মই নিপিন্ধোঁ আৰু যোনটো বস্তু মই কমফৰ্টেবল হয় সেইটোত মই পিন্ধোঁ আপোনালোকৰ কাৰণে মই নিপিন্ধোঁ মোক কোনোবাই ভাল দেখক নেদেখক I don't care. Seriously, I don't care. মই অকল নিজৰ কমফৰ্টেবল চাই পেলাই পিন্ধোঁ যে মই এই বস্তুটো কমফৰ্টেবল হয় আৰু চব মানুহে তেনেকৈ কৰিব লাগে যে আপোনালোকে কি পিন্ধি ভাল পাইছে সেইটো পিন্ধিব কাৰোবাৰ কাৰণে দেখাবৰ কাৰণে মই কোনোবাই ভাল দেখিবৰ কাৰণে নহয় কেইজনলৈ কাপোৰ পিন্ধোঁ মই মেখেলা চাদৰ পিন্ধোঁ শাৰী পিন্ধোঁ কুৰ্তাও পিন্ধোঁ জিন্সো পিন্ধোঁ শ্বৰ্ট ড্ৰেছো পিন্ধোঁ লং ড্ৰেছো পিন্ধোঁ কিন্তু ধৰক টাইট কিছুমানে মোৰ কাপোৰ টাইট দেখিছে মোক টাইট কাপোৰটো নাই পিন্ধা আজিলৈকে নাই পিন্ধা কাৰণ মই নিজে কেতিয়াও কমফৰ্টেবল নহয় টাইট কাপোৰ পিন্ধা মোৰ আপোনালোকৰ জানে যে মোৰ ফেটছ আছে মই নিজে বেছি ফেটছ ওলোৱা কাপোৰ কেতিয়াও নিপিন্ধোঁ টাইট কাপোৰ মই নিজে নিপিন্ধোঁ কাৰণ মই নিজে কমফৰ্টেবল নহয় বেছিকৈ মই ঢিলা কাপোৰ পিন্ধোঁ শ্বৰ্টছ পিন্ধোঁ বিকজ এতিয়া গৰম হয় তাত মই কমফৰ্টেবল হয় আৰু নহ'বা মোক আজিলৈকে ঘৰৰ মানুহে একো কোৱা নাই তো সেইটো কথা আৰু এতিয়া চাওক মোক ভাল দেখিবলৈ হ'লে বেছিকৈ শাৰীত ভাল লাগে মেখেলা চাদৰত ভাল লাগে কিন্তু মই শাৰী আৰু মেখেলা চাদৰটো পিন্ধি এনি টাইম ঘূৰি ফুৰিব নোৱাৰোঁ ন আৰু কুৰ্তা পিন্ধিব কয় কোনোবাই কুৰ্তা পিন্ধোঁ যেতিয়া কিবা অকেজন থাকে অফিচলি পিন্ধোঁ সদায় পিন্ধিব মই নোৱাৰোঁ কুৰ্তা আৰু মোৰ চিৰিয়াছলি মই চাপৰ কাৰণে ভালো নালাগে কুৰ্তা পিন্ধিলে মোক বহুত ডাঙৰ মানে ধৰক ডাঙৰ মাইকী মানুহৰ নিচিনা লাগে সেইটো কাৰণে মই নিপিন্ধোঁ আৰু যিসকলে মোক বেয়াকৈ কৈছে প্লিজ কৈছোঁ মোৰ ভিডিঅ' নেচাব আৰু ঢেৰ কণ্টেণ্ট ক্ৰিয়েটাৰ আছে তেওঁলোকক চব খোৱা কথা লৈ মই যেতিয়া লাষ্ট ভিডিঅ'টো দিছোঁ ইমান বেয়া কমেণ্ট তাত কিছুমান ঠিক আছে ভালকৈ কৈছে ডায়েট কৰিবৰ কাৰণে খোৱা কথা লৈ মই সেই ভিডিঅ'টো 3 দিন লগাই দিছোঁ 3 দিন মই তাতে কৈছোঁ 3 দিন লগাই পেলাই 3 দিনৰ খোৱা দিছোঁ 3 দিনত কিমান খোৱা থাকে ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ চাহ
ঢেৰ থাকে নৰ্মেলি মানুহ মই তাত বহুত কমেই দেখিছোঁ 3 দিন মিলাই পেলাই তাৰ মাজৰ কিছুমান দিয়াও নাই আৰু মই আগতেও আপোনালোকক ভিডিঅ'ত কৈছোঁ যে মই এমাহ 2 মাহৰ মূৰত খাওঁ কেতিয়াবা তো তাৰ আগৰ ভিডিঅ'টো বহুত দিন গেপতহে আপোনালোকে খোৱা লাগিছে আৰু তাতো অলপ দেৰি 10 মিনিটৰ ভিডিঅ' এটা আছে আপোনালোকে মোক জাজ কৰি লৈছে যে মই কি খাওঁ কি নাখাওঁ আৰু মই ভবা নাছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়াই যে মই কি খাওঁ দিনটোত কি নাখাওঁ কাৰণ মই সদায় কওঁ যে মই আজিৰ পৰা দিনটোত ডায়েট কৰিম আমুক কৰিম তামুক কৰিম কিন্তু মই ফুলফিল কৰিব নোৱাৰোঁ আপোনালোকৰ আগত দেখাব নোৱাৰোঁ তো আপোনালোকে কিজানি মোক বেয়া পাব সেইটো কাৰণে মই দেখুওৱা নাছিলোঁ মই ভাবিছোঁ যে মই অলপ ক্ষীণাই লওঁ নহ'বা মই অলপ যি কাৰণে কৰি আছোঁ অলপ ছাকচেছ হওঁ তাৰপিছত দেখাম যে মই কেনেকৈ কি কৈছোঁ আপোনালোকেও মোৰ মানে বডিত ধৰক অকণমান ডিফাৰেঞ্চটো দেখে তেতিয়া গম পাব যে মই কি কৰি আছোঁ কি নাই তো সেইটো কাৰণে মই তেতিয়া দেখাম বুলি ভাবিছিলোঁ কিন্তু নাই আপোনালোকে নহ'লে মানে লাইক ইমান প্ৰব্লেম হৈছে তো এতিয়া দেখাবই লাগিব মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি খাওঁ আৰু যে আপোনালোকে ভাবে যে মই ঢেৰ কিবা বাহিৰৰ বস্তু খাওঁ কিবা খাওঁ এখন নহয় মই ঘৰত খাওঁ নৰ্মেল বস্তু যোনটো নৰ্মেল ডায়েট সেয়াকে কৰোঁ এক্সাৰচাইজো কৰোঁ আৰু এতিয়াৰ পৰা মই আপোনালোকক ডেইলি কি খাওঁ কি নাখাওঁ ডেইলি কি কৰোঁ চব দেখাম তেতিয়া আপোনালোকে মই কাকো একচুৱেলি প্ৰুভ কৰিবৰ কাৰণে নেদেখাওঁ কিন্তু ইমান কুৱেশ্যন আহে সেইটো কাৰণে ক'ত এইটো নহয় যে মই একো নাই কৰা এসোপা খাই থাকোঁ কাৰণে মই শকত মোৰ বহুত প্ৰব্লেমছ আছে আৰু শকতৰ কাৰণে মোৰ বেমাৰ নহয় একচুৱেলি সেই বেমাৰ কিছুমান বেমাৰ মানুহৰ ধৰক যেতিয়াই হ'ব পাৰে য'ত কিছুমান মই প্ৰব্লেমছ ফেচ কৰি আছোঁ সেইটো বোলে মোৰ ফেটছ হৈ আছে কাৰণে নাই হোৱা প্ৰব্লেমছখিনি হৈছে কাৰণে মোৰ ফেটছ বাঢ়িছে তো সেইটো কাৰণে মই তাৰ ওপৰত ৱৰ্ক কৰি আছোঁ যে মই বেমাৰখিনি ভাল কৰি আছোঁ তাৰপিছতহে মই মানে ৱেইটটো ধৰক কমাই থাকিব পাৰিম ন তো বেমাৰখিনি লৈতো ডাইৰেক্ট ঘপক মই ৱেইটটো একফালৰ পৰা চব ঠিক কৰিব চেষ্টা কৰি আছোঁ সেইটো কাৰণে মই ভাবি আছোঁ আপোনালোকক লাহে লাহে এটা ষ্টেপ বাই ষ্টেপ দেখাম কিন্তু নাই এতিয়া আপোনালোকক চব দেখাম তাৰ মাজত কেইজনীমান ভণ্টি মোক বুজি পায় ইমান মৰম দিছে কোনোবাই মোক এটা বেয়াকৈ ক'লেও শুনিব নোৱাৰে তেওঁলোকৰ কাৰণে বহুত ধন্যবাদ ইমান মৰম দিয়াৰ কাৰণে আৰু এটা বস্তু যে নিজৰ স্বাস্থ্যটোকে দেখিবলৈ বেয়া মুখখন যত্ন লোৱাতকৈ নিজৰ স্বাস্থ্যটো যত্ন ল'বলৈ সেই কমেণ্টটো আপুনি নাজানে চাগে মোৰ চেনেলটো খুলিছিলোঁ লকডাউনত এই বস্তুবোৰৰ কাৰণে মই আগৰ পৰা ধৰক স্কিন কেয়াৰ হেয়াৰ কেয়াৰ সেইবোৰ বস্তু দিছিলোঁ হয় লগতে স্বাস্থ্যটোও দিছিলোঁ বাৰু কিন্তু সেইখিনি বস্তুবোৰ মই বহুত ছোৱালীয়ে প্ৰব্লেম ফেচ কৰি থাকে সেইখিনিৰ কাৰণে সেই বস্তুখিনি হেয়াৰ কেয়াৰ স্কিন কেয়াৰ এইবোৰ বস্তু তেতিয়া দিছিলোঁ আৰু মোৰ মেইন চেনেলৰ কণ্টেণ্ট আছিলে সেইবোৰে আৰু মাজতে বাৰু আপোনালোকে ব্লগ দিলে বেছি ভাল পায় কাৰণে ব্লগ দিয়া হ'লো যদি আপোনালোকে নাজানে তেতিয়াহ'লে প্লিজ আগৰ ভিডিঅ' চাই ল'ব তাৰপিছত কমেণ্ট কৰিব আৰু সেইকাৰণে আজিকালি ৰেগুলাৰলি সেই তেনেকুৱা ভিডিঅ'বোৰ দিয়া নাযায় কাৰণে মই কেতিয়াবা দিওঁ হেয়াৰ কেয়াৰে হওক স্কিন কেয়াৰে হওক আৰু সদায় দি যাম যিহেতু মোৰ মেইন কণ্টেণ্ট সেইবোৰেই হয় আৰু আজিও মই আপোনালোকৰ ওচৰত সেই তেনেকৈ হেয়াৰ কেয়াৰৰ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে জুক অইল চিনি পায়নে জুক অইল কিয় ব্যৱহাৰ কৰে আৰু চুলি কি কাৰণে জুক নহবা জুক অইল ব্যৱহাৰ কৰে আৰু এইটো হ'ল নেচাৰ চিয়ৰৰ জুক অইল যিহেতু মোৰ চুলিখিনি দীঘল নহবা চুলিখিনি বহুত ঘন সেইটো কাৰণে বহুতে সুধি থাকে মই হেয়াৰ কেনেকৈ কেয়াৰ লওঁ মই হেয়াৰ প্ৰব্লেম বহুতে ফেচ কৰি থাকে তাৰ কাৰণে মোক বহুতে মেছেজ কৰি থাকে সেইটো কাৰণে মই শ্বেয়াৰ কৰিব লৈছোঁ আপোনালোকৰ ওচৰত কাৰণ স্বাস্থ্যটোতো কাম কৰি থাকিম তাৰ লগতে মুখখন আৰু চুলিখিনিতো বাদ দিব নোৱাৰি নহয় জানো তো সেইখিনিওতো কৰিব লাগিব লগতে আপোনালোকে জানেনে বাৰু যে চুলিত মানুহে জুক লগায় কি কাৰণে জুক লগায় বাৰু চুলি যদি হেয়াৰ ফল হয় এইখিনি যে তালুত যে চুলি নাইকিয়া হয় নহবা এই মস্তকে যে চুলি নাইকিয়া হয় গোলকে অসমীয়াত যে কয় টকৰে খোৱা ইংলিছত এলোপেচিয়া হোৱা বুলি কয় সেই জেগাখিনিত কেতিয়াও চুলি নাহে সেই জেগাখিনিত চুলি যে নগজে সেইখিনি ট্ৰিটমেণ্ট কৰিবৰ কাৰণে জুক লগায় যাতে সেই জেগাখিনিৰ তেজখিনি জুকে খাই দিয়ে আৰু তাৰপিছত তাত নতুনকৈ হেয়াৰ উলিয়ায় কিন্তু সেই প্ৰব্লেমখিনিৰ কাৰণে জুক লগাবৰ কাৰণে মোৰতো বহুত বেছি ভয় লাগে আপোনালোকেও লাগে চাগে আৰু যিসকলৰ ভয় নালাগে ঘিণতো লাগে ন ঘপককৈ আপোনালোকৰ নিজৰ মূৰত জুক এসোপাটো ল'ব নোৱাৰে তো তাৰ কাৰণে যে সেয়া হ'লে আপোনালোকে কি লগাব পাৰিব এইটোৱে হ'ল নেচাৰ চিয়ৰ জং তেল মানে জুকৰ তেল যিসকলৰ এলোপেচিয়া আছে নহবা হেয়াৰ ফল হয় নহবা তালুত হেয়াৰ নাইকিয়া হৈছে বহুত বেছিকৈ হেয়াৰ ফল হয় নহবা চুলি গজা নাই সেইসকলে এই তেলটো লগাব পাৰিব একদম মানে
যোনখিনি জেগাত আপোনালোকক চুলি লাগে সেই জেগাখিনিত চুলি গজি আহিব কোনো সেই জোকৰ ট্ৰিটমেণ্ট ল'ব নালাগে আৰু লগতে ট্ৰেন্সপ্লান্টো নকৰিলেও হয় আৰু যদি আপোনালোকৰ হেয়াৰ ফল হয় বেছিকৈ তেতিয়া তাৰ কাৰণেও ভাল লগতে হেয়াৰ যদি আপোনালোকৰ গ্ৰ'থ অহা নাই তাৰ কাৰণেও ভাল আৰু যিসকল টপা হয় তেওঁলোকৰ চুলি গজিব আৰু মই এক্সাৰচাইজ কৰিহে অকণমান লিপষ্টিক লগাই অকণমান ধুনীয়া হৈ লৈছোঁ নহ'লে মই বহুত বেয়া দেখিবলৈ বুলি কয় নহয় সেইকাৰণে অকণমান ধুনীয়া হৈ আহিছোঁ ডিনাৰ কৰিলোঁ কিন্তু তেল লগাম কাৰণে গা ধোৱা নাই মই গৰম কাৰণে বেছি দেৰি তেল নাৰাখোঁ আধা ঘণ্টামান ৰাখি তাৰপিছতহে গা ধুম ডিনাৰটো সোনকালে কৰি ল'লোঁ কাৰণ IMF কৰি আছোঁ তো ডিনাৰ টাইমটো গুচি যাব যে এক্সাৰচাইজ কৰি হোৱাৰ পিছত মই পটাপট বনাই পেলাই খাই ল'লোঁ তাৰপিছত বোলো ভিডিঅ' কৰি তাৰ পৰাহে গা ধুম কাৰণ এবাৰ টাইমটো পাৰ হৈ গ'লে গোটেই উল্টা পুল্টা হৈ যাব এয়া মই হাতত অকণমান তেল উলিয়াই লৈছোঁ দেখিছেনে ভালদৰে মই মূৰত মালিচ কৰিম আৰু আপোনালোকে এনেকৈ হাতেদিও লগাব পাৰে নহ'লে কপাহত এনেকৈ উলিয়াই পেলাই যোনখিনি টকৰে খোৱা থাকে নহবা টপা এৰিয়া হয় সেই জেগাকণ ভালকৈ ৰাব কৰিব চুলি গজি আহিব নহ'লে হাতৰ পাম্পৰ পৰা এনেকৈ গোটেই চুলিখিনিত মাছাজ কৰিব মূৰৰ পৰা একদম গুৰিলৈকে আৰু মোৰ এয়া লগাই অলৰেডি হৈয়ে গৈছে গোটেই চুলিখিনি লগালোঁ যদি আপোনালোকে সোনকালে হেয়াৰ গ্ৰথ বিচাৰে তেনেহ'লে সপ্তাহটোত 2-3 লগাব বেষ্ট ৰিজাল্টৰ কাৰণে 2-3 লগাব মন নাই তেতিয়াহ'লে এবাৰকৈ লগালেও হ'ল কিন্তু ৰেগুলাৰলি লগাব বেষ্ট ৰিজাল্টৰ কাৰণে অভাৰনাইট লগাই পেলাই নেক্সট দিনাখন ধুই দিব পাৰে নহ'লে লগাই পেলাই মই ছাজেষ্ট কৰিম যে 1 ঘণ্টা বা 2 ঘণ্টা ৰাখি ধুই দিব এতিয়াও মই চেম 1 ঘণ্টামান ৰাখিম আৰু তাৰ পৰা ধুনীয়াকৈ শ্বেম্পু কৰি দিম কিনিবৰ কাৰণে মই লিংকটো ডেছক্ৰিপশ্যন দি থৈছোঁ তাত গৈ পেলাই আপোনালোকে কিনি ল'ব পাৰিব আজিলৈ আহোঁ বাই বাই পুনৰ লগ পাম এটা ধুনীয়া ভিডিঅ' লৈ